हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিন ভিডিঅ' দিয়া নাই কাপোৰ বনাই দি থকা হৈছে খালি ভিডিঅ' কৰিবলৈহে তেনেকে সময়ও হোৱা নাই দিয়াও নাই আজি এটা খুব কমন হয় এটো ডিজাইন মই প্ৰথমতে ফেসবুকত পাইছিলো তাৰ পাছত নিজে ভাবিলো কৰো আৰু আগতেও ইয়াৰ লগৰ এজোৰ মই কৰিছো ইজোৰো কৰিলো আৰু ডেলিভাৰী দিয়াৰ আগত ভাবিলো সৰুকে ভিডিঅ' এটা বনাই থওঁ আপোনালোকৰো কেতিয়াবা সুবিধা হ'ব বা কৰো বুলি ভাবিলে কৰি পিন্ধো বুলি ভাবিলে পিন্ধিব পাৰিব খুব সিম্পল হয় ডিজাইনটো সিম্পলত গৰ্জিয়াস লাগে মানে ভালদৰে পিন্ধি গলে আৰু কটনত খুব আৰাম হয় পিন্ধিবলে এখন হল পিওর কটন মোক যিগৰাকীয়ে লব তেখেতে মেখেলাখন পিওর কটনৰ আনিবলৈ কৈছিলে এখন আৰু লগতে মই দেখিছে সবেই যেটো ইউজ কৰে फ्लावर लेस মই হেতু ব্যৱহাৰ কৰিছো ইয়াতে আৰু মাজে মাজে এটা ষ্টোন দিছো মোৰ কাপোৰবোৰত মই জিবোৰত ফ্লাৱাৰ লেস দি বনাও তাৰ মাজত মই ষ্টোনটো দিওৱে নহলে বেছি সিম্পল লাগে হেতু কাৰণে অকনমান যাতে ডিজলিং আহে হেতু কাৰণে এটো দিছো আৰু ইয়াতে মই কি কৰিছো এবাৰ ফুলত মই হেৰি ব্যৱহাৰ কৰিছো কালাৰটো কেমেলৰ নহয় এটো পাৰ্ল কালাৰ ব্যৱহাৰ কৰিছো ফেব্ৰিকৰ যেটো পাৰ্ল কালাৰ হেতু ওচৰৰ পৰা চালে গম পাব অকনমান ফুল কিপাহত অকনমান ডেজলিং আছে মানে কালাৰটো এটো এনেকুৱা হয় আৰু বাকি ৰেডটো বাৰু মই কেমেলৰে দিছো এনেকে একেবাৰে সিম্পল ফুলপাহ কোনোবাই কৰো বুলিলেও কৰিব পাৰিব মই বাৰু ফেসবুকৰ পৰাই লৈছো আসলতে ডিজাইনবোৰ কেতিয়াবা নিজে দিয়া হয় আৰু কেতিয়াবা ভাল দেখিলে নেটৰ পৰা সংগ্ৰহ কৰাও হয় তেনেকুৱা তাৰ পাছত এখন পিওর কটন সাদৰখন কিন্তু মই পিওর কটনত দিয়া নাই কিবা sandery কটন বুলি তেখেতে মোক লবলৈ ক'লে আৰু দোকানত খুদাত মোক এখন দিলে এখন sandery কটনো হয় খালি পিওর কটনটো অকনমান বেছি সাফা মানে সাফা আৰু বগাটো এটো সাদৰখনৰ কথা কৈছিলো সাদৰখন হল এখন sandery কটন বুলি আনিছিলো মই কলুৱে আৰু এটো কৰবাত সুপাৰ নেট বুলিও কয় নেকি মই ইমান ভালদৰে নাজানো তেখেতে কোৱাৰ কাৰণে সাদৰখন এটো আনিলো কিন্তু গৰমত পিন্ধিবলে মানে বহুত ভাল হ'ব কৰোতে গম পাইছো খুব পাতলা হয় সাদৰখন আৰু ধুলেও আসলতে বেয়া হৈ নাযায় ইনে কটনবোৰ আমাৰ বেয়া হৈ যায় যিখিনি আমি ব্যৱহাৰ কৰো নরমাল কটন হেকিনিটো বেয়া হৈ যায় ধুলে মানে মাৰটো গুছি গলে বেয়া হয় কিন্তু এখনত তেনেকুৱা মাৰ বুলিবলে একো নাই ধুলেও বেয়া নহয় বৰঞ্চ সাফাই হ'ব লাগিছে মোৰ খুব বেছি আৰু এটো সাদৰখনৰ আগকেটা মই এনেকে দিছো এই যিকিটা চুককেটাত মই এনেকে দিছো ডিজাইনটো অকনমান ডাঙৰকে দিছো চুকটো অকনমান এনেকে ডাঙৰকে দিছো যাতে এটো পিন্ধুতে অকনমান বেলেগ লাগে হেতু কাৰণে আৰু দহিটোটো দেখিছে মই ৰেডেৰে গাঠি দিছো অকল বা আপোনালোকে ইয়াত থকা কালাৰ কেটাই গাঠু বুলিলেও পাৰিব মোৰ ওচৰত নাছিলে হেতু কাৰণে মই অকল ৰেডটো দিলো আৰু হেখত মই এনেকে একে মেখেলাখনত কৰা নিচিনাকে ইয়াতো কৰিছো ইয়াতো মই পাৰ্ল কালাৰে ব্যৱহাৰ কৰিছো সাদৰখনত খুব ধুনিয়া পাতল হয় সাদৰখন এখিনি ষ্টোন লগাই দিছো কিন্তু মাজৰখিনিত মই ষ্টোন লগাই দিয়া নাই কিবা কাৰণত বহুতে কৰিতে অসুবিধা পাব বুলি মই দিয়া নাই এখিনি ইয়াত অকল এনেকে ফুল লগাই দিছো আৰু মই যেটো ব্লু ব্যৱহাৰ কৰিছো মই নেক্সট ভিডিঅ'ত বনাই থকা ভিডিঅ' দেখুৱাম বেলেগ কাপোৰত তেতিয়া গম পাব খুব ধুনিয়া হয় তাৰ যেটো গ্লো এটো খুব ধুনিয়া মানে কোনো কাৰণত একদম উঠি যোৱাৰ একেবাৰে চান্স নাই ইমান ভাল পাইছো মই এটো নতুনকে ইউজ কৰিছো তাৰ পাছতে এনেকে পাৰটো এনেকে দিছো পাৰকেটাত এটো ডিজাইনত আছে আৰু আগেটাটো দেখিলে কেনেকুৱা ডিজাইনত আছে আৰু এটো মই আজি ডেলিভাৰী পঠাম মানে আজি হেতু কাৰণে ভাবিলো ভিডিঅ' এটা আগত কৰি বনাই লওঁ যাতে আপোনালোকেও দেখিব পাৰে আৰু কিবা এটা ভাল লাগিলে আপোনালোকে কৰিব পাৰিব আসলতে বহুত বেছি দিনো নালাগে দুদিন মানতে ধুনিয়াকে হৈ যাব আৰু কালাৰো বহুত বেছিকে নালাগে অকল ফুল কেটাৰ কালাৰ কেটা আনিলে হ'ল আৰু ফুল কেটা 2 মিটাৰ মানকে আনিব লাগিব সাগে মোৰ 2 মিটাৰ মানকে খাইছিলে নেকি তেনেকে 2 মিটাৰ মানকে আনি লব আৰু পাৰিলে পাৰ্ল কালাৰটো আনিব যেহেতু হেতুত আৰু বেছিকে বেলেগকে মানে এটো সাইডত বৰ্ডাৰ দি থাকিব নালাগে নহলে সাইডটো বৰ্ডাৰ দি থাকিব লাগিব ইয়াত যেহেতু ডেজলিং আছে মই হেকাৰণে বৰ্ডাৰ নাই দিয়া খুব মিহি হৈছে পাৰ্ল কালাৰটো ফেব্ৰিকটো খুব ধুনিয়া মিহি হৈছে আৰু
বাকি কৰাৰ জানেই আৰু কৰাৰ প্ৰচেছবোৰ সেইবোৰ আকৌ কৈ নাথাকোঁ নেক্সট ভিডিঅ'ত মই আঠাটোৰ সৈতে কেনেকৈ দিলোঁ কোনটো ইউজ কৰিছোঁ সেইখিনি পাব তাৰ কাৰণে মোৰ চেনেলটো যদি আপুনি নতুনকৈ চাইছে বা ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা আছে যদি লগৰ বন্ধু বান্ধৱী তেখেতলোকলৈ শ্বেয়াৰ কৰিব যদি কিবা এটা আপুনি জানিব পাৰিছে বা ভাল লাগিছে ইমানেই আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ